আপুনি জানেনে আটলান্টিক অ'চেন ৰোডৰ বিষয়ে? এই পৃথিৱীৰ সকলোতকৈ ডেঞ্জাৰ ৰোড। তো এই ভিডিঅ'টোত এনেকুৱা কেইটামান ফেক্ট লৈ আহিছোঁ। ফেক্ট নম্বৰ 1, আকাশত মেঘ আপুনি দেখিছে যি দেখিবলৈ এনেধৰণৰ হয়, কিন্তু স্ফেৰিকেল ক্লাউড নামৰ এবিধ মেঘ আছে যি দেখিবলৈ ঘূৰণীয়া। এনেধৰণৰ ঘটনা কেতিয়াবাহে হয়। এই যে ফটোখনত আপুনি স্ক্ৰীণত দেখিছে, এইটো 2016ত জাপানত তোলা হৈছিল। ফেক্ট নম্বৰ 2, ৰাইচ চাউলৰ কিলো কিমান টকা হয়? সাধাৰণতে 30, 40, 60 টকা, তাতকৈ বেছি হ'লে 100, 120 বা 150 টকা। কিন্তু ৱৰ্ল্ড মষ্ট এক্সপেঞ্চিভ ৰাইচ, পৃথিৱীৰ সকলোতকৈ দামী চাউলবিধৰ নাম কি আৰু ইয়াৰ দাম কিমান? এই ৰাইচবিধৰ নাম হৈছে কিনমেমে প্ৰিমিয়াম, যি জাপানৰ টয়ো ৰাইচ কৰ্পোৰেশ্যন নামৰ কোম্পানী এটাই বনায়, আৰু ইয়াৰ দাম হৈছে $109। ইণ্ডিয়ান ৰুপিছত ইয়াৰ দাম হ'ব প্ৰতি কিলোত 7,000 টকা। ৱাও। ফেক্ট নম্বৰ 3, আপেল যে আমি কাটি খাওঁ, বহুতেই আপেলৰ বাকলি গুচাই কাটি খায়। কিন্তু আপুনি জানি লওক যে আপেলত ফাইবাৰ থাকে আৰু লগতে ভিটামিন চি থাকে, যিবোৰ আমাৰ বডিৰ বাবে অতি প্ৰয়োজনীয়। এই যে ফাইবাৰ, 50% ফাইবাৰ আপেলৰ বাকলিটোত থাকে, আৰু লগতে ভিটামিন চি 30% আপেলৰ বাকলিটোত থাকে। সেয়ে আপুনি যেতিয়া নেক্সট টাইম আপেল খাব ন, তেতিয়া আপেলৰ বাকলিটো আপুনি নুগুচাব। ফেক্ট নম্বৰ 4, ভালদৰে শুনিব। আপুনি যদি কোনো এটা গভৰ্ণমেণ্ট ল' ভংগ কৰে, তেতিয়া আপুনি জেললৈ যাবলগীয়া হ'ব পাৰে। অৰ্থাৎ চৰকাৰী কোনো এটা আইন যদি আপুনি ভংগ কৰে, তেতিয়া আপুনি জেললৈ যাবলগীয়া হ'ব পাৰে। কিন্তু আপুনি জানি লওক যে যদি আপুনি ফিজিক্সৰ ল' এটা ব্ৰেকডাউন অৰ্থাৎ ভংগ কৰি সেইটো ভুল বুলি প্ৰমাণিত কৰিব পাৰে, ফিজিক্সৰ যিকোনো এটা ল' ভংগ কৰি সেইটো যদি আপুনি ভুল বুলি প্ৰমাণিত কৰিব পাৰে, তেতিয়া আপুনি নোবেল প্ৰাইজ পাব। ফেক্ট নম্বৰ 5, অষ্ট্ৰেলিয়াত 10,685টা বিচেছ আছে, অৰ্থাৎ সাগৰৰ পাৰ, য'ত আপুনি ঘূৰিব পাৰে। আপুনি যদি এদিনত এটাকৈও বিচ ঘূৰে, তেনেহ'লে সেই সকলোবিলাক বিচ ঘূৰিবলৈ আপোনাক কিমান টাইম লাগিব আপুনি জানেনে? সম্পূৰ্ণ 29 বছৰ সময়। ৱাও, ইটছ আমেজিং।